ইস্যু ইলেকশ্যন সময় ইলেকশ্যনৰ পিছত মানসিং ৰংপি জিকাই দিয়ক 8 মাহ পিছত ৰংখাং ৰিজাৰ্ভৰ সেটেলমেন্ট কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে হৈছে নে নহয় কৈছে নে নাই ইয়াতে কিন্তু 7-8-10 বছৰ হৈছে সেই ৰংখাং ৰিজাৰ্ভৰ কথা তেখেত এদিনো মাত মাতা নাই কিন্তু বৰ্তমান আমাৰ এমপি অৰেণ সিং বে ডাঙৰীয়া তেখেতে ইলেকশ্যন আগতো কৈছে পিছতো কৈছে আৰু সেই সমস্যা সমাধান কৰিবৰ কাৰণে আজি আমাৰ মঞ্চত আহি তেখেতে আমাৰ মাজত সেই ৰংখাং ৰিজাৰ্ভৰ সেটেলমেন্ট সম্পৰ্কে তেখেতে আজি ৰাইজৰ আগত যিটো নেকি আমাৰ ভাষণ দিছে আৰু তেখেতে যিটো আমাৰ ইলেকশ্যনৰ আগত আৰু পিছত যিটো প্ৰতিশ্ৰুতি দিছে সেই আখৰে আখৰে পালন কৰিম বুলি কৈছে আমি সকলো ৰাইজৰ আমি তেখেতক আমি ধন্যবাদ দিব লাগিব সকলোৱে হাত চাপৰি মাৰক আমি টিম কাৰ্বি আংলং আমি একেলগে কাম কৰিব বিচাৰিছো তেখেতে কৈছে আমি সকলো জাতি জনগোষ্ঠী সকলো ধৰ্ম সকলো ভাষা ভাষী সকলো লগত আমি মিলিজুলি কাম কৰিব বিচাৰিছো টিম কাৰ্বি আংলং আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আমি দুখীয়া দৰিদ্ৰ হেমা ৰেখা তলত বিলাকক বিলো প্ৰপাৰ্টি লাইনৰ বিলাকক যিবিলাক অসুবিধাবিলাকক সেই অসুবিধাবিলাকক পূৰণ কৰিবৰ কাৰণে সদায় আছো আপোনালোকক আজি আপোনালোকক কি ইয়াত বেলেগ বেলেগৰ মানুহে ইয়াত অপ্ৰক্তা এমপি ডাঙৰীয়া আপোনালোকক কৈছে ইলেকশ্যন আহিলে সেই ৰংখাং ৰিজাৰ্ভ সেই লেণ্ড সেটেলমেন্টৰ সম্পৰ্কে ইলেকশ্যন আহিলে এজন দুজন বহুতো সেই ইস্যুটো লৈ আনে তেওঁলোকৰ আজি ক'ব আপোনালোকক সুধিব যে আমাৰ টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আজি আপোনালোকক অহা কালিৰ পৰা মই অফিচিয়েল ডিক্লেয়াৰ কৰিম কালিৰ পৰা 45 ডেজৰ ভিতৰত আপোনালোকে প্ৰত্যেকজন ৰংখাং ৰিজাৰ্ভৰ পৰিয়ালত বসবাস কৰা সেই 45 ডেজৰ ভিতৰত আপোনালোকৰ মাটি পটা পাব এজন যদি মাটি আপোনালোকৰ আছে 30 বিঘা পাব আপোনালোকৰ 30 বিঘা 40 বিঘা আপোনালোকে পাব সন্মানীয় ৰাইজসকল যিবিলাকক আপোনালোকে ইয়াত চৰকাৰৰ আঁচনিবিলাক যিবিলাকৰ সুবিধা ল'ব আপোনালোকে বিচাৰিব সেই গোটেইখিনি সেই মাটি পটাৰ জৰিয়তে আপোনালোকে সেই সুবিধাবিলাকক ল'ব পাৰিব আজি কেইজনমান ব্যক্তিয়ে বহুতো সেই সম্পৰ্কে সমালোচনা অপপ্ৰচাৰ কৰিছে যে ৰংখাং ৰিজাৰ্ভৰ যিবিলাকৰ সেই ৰিজাৰ্ভত বসবাস কৰা বিশেষকৈ এই ৰংখাং ৰিজাৰ্ভ নহয় যিবিলাকৰ হান্ধৰ গাঁও জংকান আৰু কাৰ্বিৰং চপি আৰু বুবুহাটা সেইবিলাকৰ বসবাস কৰা মানুহক এজন দুজন ব্যক্তিয়ে বহুতো অপপ্ৰচাৰ কৰিছে এই অপপ্ৰচাৰবিলাক উত্তৰ আমাৰ ৰেভিনিউ ইএম অমৰ সিং চিছো ডাঙৰীয়া তেখেতে আপোনালোকক বিতংভাৱে বহলাই কৈছে আনিছে তানিলি ফান পিনপুৰ আলনাক পিলা